নমস্কাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল তোমালোক আটাইলৈকে অসমীয়া নৱবৰ্ষৰ তথা ৰঙালী বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিছো। অৱশ্যে এইবাৰ ৰঙালী ৰং অকমান কমিছে। বহাগ বিহুৰ বতৰ যেন কিছু খেমেকিছে। কাৰণ তোমালোকে জানাই সেইখিনি কথা আৰু আমি আলোকপাত নকৰো। আজি আহিছো তোমালোকৰ বাবে এটি খুব গুৰুত্বপূৰ্ণ বিষয় লৈ। আমি যেতিয়া অসমীয়া ভাষা শিকো সেই অসমীয়া ভাষাত বৰ্ণমালাৰ পৰা আৰম্ভ কৰি স্বৰচিহ্ন তাৰ পিছত যুক্তাক্ষৰ এইসমূহ কথাত পৰৱৰ্তী পৰ্যায়ত আমি কিছু উজতি খাওঁ। সেয়েহে আমি যুক্তাক্ষৰ শিকাৰ যিটো প্ৰাথমিক পৰ্যায় সেই পৰ্যায়ত কিছু অনুশীলনৰ অভাৱ মই অনুভৱ কৰিছো। আমি পৰ্যাপ্ত পৰিমাণে অনুশীলন নকৰাৰ ফলত আমি পৰৱৰ্তী পৰ্যায়ত যুক্তাক্ষৰ সমূহ শুদ্ধভাৱে উচ্চাৰিত কৰিব নোৱাৰো। গতিকে আমি যুক্তাক্ষৰ থকা শব্দবিলাকৰ পৰা অকমান যেন পলাই যোৱা আঁতৰি থকাৰ মনোভাৱ এটা আমি পোষণ কৰোঁ। সেয়েহে আজি কিছু ব্যতিক্ৰমী কথা আমি যুক্তাক্ষৰ সন্দৰ্ভত আলোকপাত কৰিম। আশা কৰোঁ তোমালোকে মনোযোগ দিবা। তোমালোকে জানা যুক্তাক্ষৰ দ্বিতীয় শ্ৰেণীৰ পৰা আৰম্ভ হয় আৰু দ্বিতীয় শ্ৰেণীৰ পৰা আৰম্ভ হৈ পেলাই পঞ্চম শ্ৰেণীলৈকে যুক্তাক্ষৰৰ গোটেই কথাখিনি গোটেই যিমানসমূহ নতুন নতুন যুক্তাক্ষৰ লাগে গোটেই কথাখিনি সাং হয়। আৰু তাৰ পিছত গোটেই জীৱন জুৰি আমাৰ স্কুলীয়া বা কলেজীয়া ছাত্ৰ জীৱন নহয়, তদুপৰি আমাৰ ব্যক্তিগত জীৱনতো আমাক যুক্তাক্ষৰ বিশেষভাৱে আমাক দৰকাৰ হয়। গতিকে এই ক্ষেত্ৰত আমি যুক্তাক্ষৰক দৃঢ়ীকৰণ কৰিবলৈ, যুক্তাক্ষৰক আদৰি ল'বলৈ, নিজৰ কৰি ল'বলৈ কিছু ব্যতিক্ৰমী চিন্তা মই কৰিছো। আহাচোন এতিয়া চাওঁ। ইয়াতে চোৱা কেইটামান যুক্তাক্ষৰ আমি উদাহৰণ হিচাপে লৈছো। এইটোতো চিনি পাইছা, ল, লয়ে কইল, লয়ে কয় কি হয়? লয়ে কইল ক। গতিকে চোৱা লয়ে কইল ক, লয় কইল ক। এই যে লয়ে কইল ক বুলি কওঁতে জিভাত এটা আমাৰ পাক আহে আৰু পাক অহাৰ ফলত আমি কিছু কিছু ক্ষেত্ৰত কৰবাত বাক্যৰ মাজত যদি এনেকুৱা যুক্তাক্ষৰযুক্ত শব্দ থাকে তাত আমি উজতি খাওঁ, জিভাখন ঘূৰি নাহে। সেইকাৰণে আমি পৰ্যাপ্ত পৰিমাণে অভ্যাস কৰিব লাগিব। ইয়াতে চোৱা লয় কইল ক যুক্ত এই যুক্তাক্ষৰযুক্ত শব্দ কেইটামান আমি উদাহৰণ হিচাপে লৈছো। এইটো কি? উল্কা। উল্কা। উল্কাটো লয় কল ক আছে, চিল্কাত আছে, বলকলত আছে, পালকিত আছে আৰু বহুত আছে। তোমালোকে নিশ্চিতভাৱে সেইখিনি পাৱাই জানে। এতিয়া চোৱা এই যে উল্কা, লয় কল ক যুক্ত উল্কা, চিল্কা, বলকল, পালকি যিসমূহ আমাৰ শব্দ আছে, শব্দসমূহ আমাৰ পাঠ্যপুথিত থাকে কাৰণে তোমালোকে পঢ়াৰ বাবে সেই সময়ত পাৰা। কিন্তু কেতিয়াবা আকৌ এই শব্দসমূহ বেলেগ বেলেগ স্বৰচিহ্ন যুক্ত হৈ যদি পাঠ কৰিব লগা হয়, পঢ়িব লগা হয়, মাতিব লগা হয়, তেতিয়া আমি কিছু পৰিমাণে অসুবিধা পাওঁ। সেয়েহে আজি মই কৰিছো কি, এই উল্কা শব্দটোৱে এইটোৱে আচলতে প্ৰকৃত শব্দ, কিন্তু উল্কা শব্দটোত স্বৰচিহ্নবিলাক সলনি কৰি পেলাই আমাৰ জিভাৰ পাকটো নোহোৱা কৰাৰ কাৰণে, জিভাখন সাৱলীল কৰাৰ কাৰণে যুক্তাক্ষৰযুক্ত শব্দত আমি এই ব্যৱস্থা লৈছো। এইটো হ'ল উল্কা। এইটো চোৱা তাত হস্ৰ উকাৰ যুক্ত কৰিছো সেই যুক্তাক্ষৰযুক্ত শব্দটোত। এইবিলাক কিন্তু আচল শব্দ নহয়, আচল শব্দ উল্কাই, কিন্তু এই যুক্তাক্ষৰ লয় কল ক যুক্তাক্ষৰটো জিভাত অনাৰ বাবে, নিজৰ কৰি লোৱাৰ বাবে আমি এই শব্দসমূহ তেনেকে আমি লিখিছো বা তেনেকে উচ্চাৰণ কৰিবলৈ যত্ন কৰিছো। এতিয়া চোৱা এইটো কি হব? উ, লয় কইল ক আৰু হচু কি হব কোৱাচোন, যত্ন কৰা। উল্কু। উল্কু।
ঠিক তেনেদৰে উল্কি, উল্কে, উল্কৈ, উল্ক, উল্ক, উল্কৌ, উল্ক্ৰি। গতিকে জিভাৰ পাক যদি আমি পৰ্যাপ্ত পৰিমাণে এনেকুৱাকে আমি যদি উচ্চাৰণ কৰোঁ, অনুশীলন কৰোঁ, অভ্যাস কৰোঁ, তেতিয়াহ'লে এই লয় কল্কটো আমাৰ জিভাত আহি যাব আৰু আমি পৰৱৰ্তী সময়ত কেতিয়াও এই উচ্চাৰণ কৰাৰ সময়ত অসুবিধা নাপাম। সৰু কথা এটা আহিছো উদাহৰণ হিচাপে, এগৰাকী বিশেষ প্ৰতিষ্ঠিত সাংবাদিকে এই ক্ল'ৰকুইন শব্দটো সময়ত জিভাৰ পাকত নাহিছিল। মই কোৱা নাই যে তেখেত এই ক্ষেত্ৰত পিছপৰা, কিন্তু এইটো হ'ল কি পৰ্যাপ্ত পৰিমাণে যদি আমি জিভাখনৰ এই অভ্যাসটো নকৰোঁ, অনুশীলনটো নকৰোঁ, তেতিয়াহ'লে আমাৰো হ'ব পাৰে। এইটো যেনে কয়ে লয় ক, ক্ল'ৰকুইন, ক্ল'ৰকুইন। আমাৰ কেতিয়াবা আমি উজুটি খাওঁ, অসুবিধা হয় নে নহয়? এতিয়া আহা, উল্কাটো তেনেকে মাতিলো, ঠিক তেনেদৰে আন এটা আমি যুক্তাক্ষৰ লৈছো। এইটো কি? ঙ। আৰু এইটো কিহৰ লগত যোগ হৈছে? খৰ লগত, হয়নে? উঙয় খয়েং খ, উঙয় খয়েং খ। অকমান ৰূপটো সলনি হয় আৰু উচ্চাৰণ কৰিবলৈও অসুবিধা হয়। সেয়ে উঙয় খয়েং খৰ লগত উঙয় খয়েং খ থকা এটা চিনাকি যুক্তাক্ষৰ যুক্ত শব্দ হ'ল শংখ। উঙয় শংখ জড়িত হৈ আছে। শংখ, শৃংখল, শংখিনী, শংখচূড়। এইসমূহ কথা বা এইসমূহ শব্দসমূহ আমি অভ্যাস কৰাৰ কাৰণে হয়তো মাতিব পাৰিম, কিন্তু এই উঙয় শংখটো সময়ত আমাৰ জিভাত প্ৰতিষ্ঠিত হোৱাৰ কাৰণে আমি সহজভাৱে তাক উচ্চাৰণ কৰিবলৈ আমি এনেকুৱাকে ব্যৱস্থা কৰিব পাৰোঁ। এই শংখটোক কেন্দ্ৰ কৰোঁ। শংখী বুলি শব্দ নাই, কিন্তু উঙয় শংখটো আমাৰ জিভাত অনাৰ কাৰণে মই পুনৰ কৈছো শংখী। এইটো কি হ'ব? সংখ্যা। জোৰে কোৱা। সংখ্যা। এইটো সংখৈ। সংখৈ। এইটো শংখু। শংখু। এইটো শংখ। শংখ। এইটো শংখে। শংখে। এতে শংখৈ। শংখৌ, শংখৌ। আৰু এইটো সংখ্ৰী, সংখ্ৰী। ৰিকাৰ যুক্ত হৈ আছে, হয়নে? গতিকে এনেকুৱাকে যদি আমি বাকীসমূহ যুক্তাক্ষৰ যুক্ত শব্দ যদি আমি তেনেকুৱাকে নিজাববীয়াকে বিশদভাৱে, বেছিকৈ, বহুলভাৱে যদি আমি অভ্যাস কৰোঁ, অনুশীলন কৰোঁ, তেতিয়াহ'লে এই যুক্তাক্ষৰসমূহৰ যিটো জিভাৰ কেঁকুৰি সেইটো আমাৰ নোহোৱা হ'ব। ঠিক তেনেদৰে মূৰ্ধন্য ষ দেখিছা এইটো, আৰু কি যোগ হৈ আছে? ক যোগ হৈ আছে। হয় কস্ক, ৰূপটো সলনি হৈছে, হয়নে? তাক পাঠোদ্ধাৰ কৰিবলৈ কোনো শব্দত থাকিলে, পাঠ্যপুথিত বা কোনো বাক্যত সেই শব্দটো থাকিলে এই হয় কস্কটো চিনি উলিয়াবলৈও অসুবিধা। ঠিক তেনেদৰে পুষ্কৰ, জাতিস্কাৰ, জ্যোতিষ্ক। এতিয়া আমি শুষ্ক শব্দটো আহিছো আগৰ ধৰণে আমি উচ্চাৰণ কৰিবলৈ। শুষ্কটো তেনেহলে কি বুলি ক'ব লাগিব? যত্ন কৰাচোন। শুষ্কা। জোৰে কোৱা। শুষ্কা। শুষ্কৈ। শুষ্ক। শুষ্কু। শুষ্কু। শুষ্ক, শুষ্কি, শুষ্কৌ, শুষ্কে, শুষ্ক্ৰি। এই হয়কস্কটো তেতিয়া আমাৰ জিভাত প্ৰতিষ্ঠিত হ'ব, অসুবিধা নাপাম আমি। কিন্তু আমি সাধাৰণতে কি কৰো, এই শুষ্ক বুলি কৈ তেনেকুৱাকে কেইটামান শব্দ মাতো আৰু পৰৱৰ্তী সময়ত কি যুক্তাক্ষৰ যুক্ত শব্দ, কি যুক্তাক্ষৰ জড়িত হৈ আছে সেইটো আমি সুধো, নাইবা শব্দ লিখিবলৈ দিওঁ। তাত অভ্যাসটো, অনুশীলনটো অকমান কম হয়, পৰ্যাপ্ত নহয়। সেয়েহে পৰৱৰ্তী সময়ত আমাৰ এই জিভাৰ কেঁকুৰিবিলাক ৰৈ যায়। ঠিক তেনেদৰে আহিছো এতিয়া তোমালোকক জনাবলৈ, এইটো চোৱা, হয় দন্ত্য স আৰু এইটো ক, হয় কস্ক। এইটো মূৰ্ধন্য স আছিলে, হয়নে? ৰূপটো তেনেকুৱা হৈছে আৰু এইটো ৰূপটো তেনেকুৱা হৈছে। আমি নিৰ্দিষ্ট কিছুমান শব্দত দন্ত্য স হয় কস্ক দিওঁ আৰু মূৰ্ধন্য স কস্ক দিওঁ কেতিয়াবা নিৰ্দিষ্ট শব্দত। দন্ত্য স আৰু কয় যুক্ত যিটো যুক্তাক্ষৰ, সেই যুক্তাক্ষৰ থকা শব্দ কেইটামান হ'ল কি কোৱাচোন? এইটো কি? নমস্কাৰ, নমস্কাৰ, পুৰস্কাৰ, ভাস্কৰ, স্কুটাৰ। তেনেকুৱাকে মাতিলেও আমাৰ আমি যুক্তাক্ষৰটো জানিম, কিন্তু এইটো যদি নমস্কাৰটো
স্কার্ট স্কির স্কুর এই আগত ধৰণে মাতা স্কইৰ স্কোৰ তেনেকুৱাকে তোমালোকে লিখি উলিয়াই ল'বা এইটো স্কাৰটো স্কৰটো স্কিৰটো স্কুৰটো এটা স্কু হৈছে যেনেকে এইটো মাতিবলৈ স্কুৰ স্কাৰ স্কৰ স্কাৰ স্কইৰ তেনেকুৱা শব্দ নাথাকিব পাৰে কিন্তু কথা হ'ল শয়কস্কটো একেবাৰে জিভাত প্ৰতিষ্ঠিত হোৱাৰ কাৰণে জিভাত যাতে বাজি নৰয় সেই কাৰণে আমি কি কৰিব পাৰো এনেকুৱাকে অভ্যাস কৰিব পাৰো তোমালোকে নিশ্চয় পাৰিবা নিজে বনাব পাৰিবানে পাৰিবা হয়নে গুড এতিয়া চোৱা ঠিক তেনেদৰে আৰু এটা যুক্তাক্ষৰ দিছো এইটো কি Unga. উঙ উঙয় কয়ংক শব্দ উঙয় কয়ংক থকা শব্দ আমাৰ পৰিচিত শব্দ হ'ল অংক আমাৰ শংকৰদেৱৰ হয়নে শংকৰদেৱ শংকৰ শ্ৰীলংকা শংকা পংকিল এইসমূহ আমি পৰিচিত শব্দ উচ্চাৰণ কৰিব পাৰো ঠিক তেনেদৰে এইটোতো কি কৰিবা তোমালোকে এনেকুৱাকে বনাই ল'বা মই তোমালোকক উপদেশ দিছো তোমালোকক দিহা দিছো যে তোমালোকে এই প্ৰত্যেকটো যিসমূহ ইয়াতে দিছো তোমালোকে তেনেকুৱাকে বা নিজাববীয়াকৈ তোমালোকে কিছু শব্দ বনাই ল'ব পাৰা যেনে ইয়াত দিছো মই পয়েম প ম আৰু প লগ হৈ কি হয় মই পয়েম প এনে সাধাৰণতে মই পয়েম প ক'বলৈ অসুবিধা নহয় কিন্তু শব্দত যদি বেলেগ বেলেগ শব্দত যদি জড়িত হয় মই পয়েম পটো কেতিয়াবা আমাৰ অসুবিধা হয় জিভাত এইটো কি হ'ব Sompa. চম্পা কম্পাছ হয়নে সম্পদ গতিকে চম্পি চম্পু মই পম্প তাত উকাৰ চম্প্ৰি চম্পৌ তেনেকুৱাকে যেতিয়া আমি আলোচনা কৰিম তেতিয়া কি হ'ব আমাৰ জিভা কেঁকুৰি নোহোৱা হ'ব এতিয়া চোৱা এইটো আমি এনেকুৱা কিছুমান নিয়টো যুক্ত কিছুমান যুক্তাক্ষৰ আছে নিয় আৰু জ লগ লাগিছে কি হৈছে নিয় আৰু জ লগ লাগিলে নিয়জঞ্জ খঞ্জৰ আঞ্জা বুৰঞ্জী হয়নে নিয়জঞ্জ বুৰঞ্জী ইকাৰ হৈছে আকাৰ হৈছে ইয়াতে খঞ্জুৰ তেনেকুৱা শব্দ কেতিয়াবা পাব পাৰো যে ইয়াতে উকাৰ দিব লাগে খঞ্জৌৰ শব্দ নাই কিন্তু কৰবাত যুক্তাক্ষৰ যুক্ত ঔকাৰ দি ঐকাৰ দি একাৰ দি এনেকুৱাকে আগৰ দৰে এইখিনিও অভ্যাস কৰিবা অনুশীলন কৰিবা এইটো পিছত চোৱা ইয়াতে যুক্তাক্ষৰ যুক্ত এইটো ৰূপটো সলনি হৈছে এনেকুৱাকে এইটোত আমাৰ বহুতে এইটো আৰু জয়নজ্ঞ এইটোত অসুবিধা পাওঁ উল্টা পুল্টা লাগিব ঠিক তেনেদৰে নিয় চঞ্চ অঞ্চল কাঞ্চন সঞ্চয় জয়নজ্ঞ আজ্ঞা অভিজ্ঞতা জ্ঞানী জয়নজ্ঞ এইটো তালব্য আৰু প্ৰথম চ লগ লাগিলে শস্য কি হ'ব এইটো শস্যৰ উদাহৰণ দিয়া এটা শিষ্য নহ'ব এতিয়া সেইখিনিত তোমালোকে কি কৰিবা মই সেইকাৰণে প্ৰশ্নবোধক চিন্তি ধৰিছো মই আজি জানাই তালব্য স আৰু এইখিনিত আগৰখিনি অভ্যাস কৰিবাই তালব্য স আৰু প্ৰথম চ যুক্ত হৈ শস্য হয় এইটো জানিলো সেই শস্য যুক্ত শব্দ কেইটামান দিবা আৰু সেই শব্দসমূহ এনেকুৱাকে আকাৰ ইকাৰ সলনি কৰি পেলাই স্বৰচিহ্ন সলনি কৰি পেলাই অভ্যাস কৰিবা ঠিক তেনেদৰে তালব্য স আৰু দ্বিতীয় চ যুক্ত সেইখিনিও কৰিবা ব যোগ জ সেইটো হলে কি যুক্তাক্ষৰ হ'ব এইবাৰ মই যুক্তাক্ষৰটো দিয়া নাই চোৱা সেইটো কৰিবা ঠিক তেনেদৰে চ প্ৰথম চ আৰু দ্বিতীয় চ যোগ হৈও হয় এটা যুক্তাক্ষৰ ঠিক তেনেদৰে ক আৰু ল মই আগতে কৈছিলো ক্লৰোকুইন গতিকে এনেকুৱাকে আমি দ্বিতীয় শ্ৰেণীৰ পৰা বা তৃতীয় শ্ৰেণীৰ পৰা যদি আমি এই যুক্তাক্ষৰ যুক্ত শব্দ বা এই অধ্যায়টোত এই কথাখিনিত বিশেষ মনোনিৱেশ কৰো তেতিয়াহ'লে ভৱিষ্যতে আমাৰ যুক্তাক্ষৰটো সম্পূৰ্ণৰূপে সাৱলীল হ'ব আৰু যুক্তাক্ষৰ যুক্ত শব্দৰ পৰা আমি কেতিয়াও পলাই নপৰিম গতিকে এইখিনি কথা তোমালোকে মই আশা কৰো মনোযোগ দিবা আৰু সততে অভ্যাস কৰিবা এইটো পাঠ
এই কথাখিনি প্ৰধানত দ্বিতীয় আৰু তৃতীয় শ্ৰেণীৰ কাৰণে কাৰ্যকৰী হ'ব। কিন্তু আমি এনে নহয় যে আমি দ্বিতীয় তৃতীয় শ্ৰেণীত সম্পূৰ্ণ যুক্তাক্ষৰ যুক্ত শব্দ শিকি পেলাই চতুৰ্থ পঞ্চম শ্ৰেণীত আমি নিশিকো। আনকি আমি উজুতি খাওঁ চতুৰ্থ পঞ্চম শ্ৰেণীটো। চতুৰ্থ পঞ্চম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীৰ কাৰণেও এইখিনি অভ্যাস খুব কাৰ্যকৰী হ'ব, খুব উপকৃত কৰিব পৰাকে ধৰণে এইখিনি কথা মই ইয়াত আলোকপাত কৰিছোঁ। পুনৰ তোমালোকৰ সুস্বাস্থ্য কামনা কৰিছোঁ। ঘৰত থাকিবা আৰু ভালকে থাকিবা। এইখিনি কথা তোমালোকে পুনৰ অভ্যাস কৰা, অনুশীলন কৰা। আৰু কিবা যদি অসুবিধা থাকে জ্যেষ্ঠজনক সুধি ল'বা। এই বুলি তোমালোক আটাইকে পুনৰ মোৰ মৰম যাচি আজিলৈ এৰিছোঁ।